নমস্কাৰ সকলোকে আজি আন এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি ৰেচিপিটো কি বনাম তাকে ভাবিবলৈ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আহকচোন চাওঁ। ৰেচিপিটো হৈছে বাঁহৰ গাজ আৰু গাহৰি, সেয়ে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। মই বনামেই যিহেতু। এয়া প্ৰথমে কুকাৰত গাহৰিখিনি দি ল'লোঁ, বাঁহৰ গাজখিনি টুকুৰা কৰি কাটি, কিন্তু মই গ্ৰাইণ্ডাৰত দি ল'ম দেই, মিক্সি গ্ৰাইণ্ডাৰত। এয়া সকলোখিনি ৰেডি কৰি লৈছোঁ। আপোনালোকে এনেকৈ খায়নে বাঁহৰ গাজ দি জনাবচোন দেই মোক, আৰু এবাৰ ট্ৰাই কৰি খাই চাবচোন, বহুত ধুনীয়া লাগে, টেষ্ট হয়। প্ৰথমে কেৰাহী পাতি তেল দি আলু ফ্ৰাই কৰি ল'লোঁ, আগৰ দৰেই লৈছোঁ মই যেনেকৈ বনাওঁ মাংস। এয়া চাওকচোন, তেজপাত দিলোঁ, শুকান জলকীয়া দিলোঁ, এনেকৈ অলপ দেৰি ভাজি ল'লোঁ। তাৰপাছতে কাটি লোৱা পিঁয়াজখিনিও দিলোঁ, হালধি নিমখ দিলোঁ, আৰু পেষ্ট কৰি থোৱা আদা নহৰু জিৰা সেইখিনিও দি দিছোঁ। এটা বিলাহীও কাটি লৈছিলোঁ, সেইখিনিও এড কৰি দিছোঁ। এতিয়া ৰেড চিলি মছলা সেইখিনিও দি দিছোঁ মই। মাংস দিলোঁ, তাৰপাছতে বাঁহৰ গাজখিনিও দিলোঁ। এয়া চাওকচোন, মই অলপ দেৰি ভাজি ল'লোঁ, কেঁচা পকা জলকীয়াও ফালি দিছোঁ। দেখি বহুত ধুনীয়া লাগিছে। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব দেই, খাই চাব, খাই কিন্তু বহুত ভাল লাগে। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাবচোন দেই, আৰু ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ফ'ল' কৰি দিব। থেংক ইউ মোৰ ভিডিঅ'টো চাই থকাৰ বাবে। আজিলৈ আহোঁ।